অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অন্তৰ্গত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনস্থ আত্মসহায়ক গোটৰ সদস্যসকলক নিজৰ জীৱিকাৰ উত্তৰণ তথা আৰ্থিকভাৱে টনকিয়াল কৰি তোলাৰ অৰ্থে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সবল নেতৃত্বত আৰম্ভ কৰা হৈছে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান। If the group activity and the individual activity both go hands in hand, তেতিয়া the process of becoming lakhpati will be expedited. এই আঁচনিখনৰ মূল উদ্দেশ্য হৈছে আত্মসহায়ক গোটৰ সদস্যসকলক গ্ৰাম্য ক্ষুদ্ৰ উদ্যোগী অথবা লাখপতি বাইদেউ হিচাপে গঢ়ি তুলিবলৈ তেওঁলোকক অতি কমেও বছৰি 1 লাখ টকাকৈ উপাৰ্জন কৰিবৰ বাবে অনুপ্ৰাণিত কৰি তোলা। প্ৰথম পৰ্যায়ত যোগ্য আত্মসহায়ক গোটৰ সদস্যসকলক অন্তত এটা ব্যৱসায় আৰম্ভ কৰিবৰ বাবে উদ্যোগীকৰণ পুঁজি হিচাপে 10,000 টকাকৈ প্ৰদান কৰা হ'ব। এই আঁচনিৰ সুবিধা পাবলৈ হ'লে আত্মসহায়ক গোটৰ কোনবোৰ যোগ্য সদস্য হ'ব চাওঁচোন আহক। সদস্যগৰাকী অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ সক্ৰিয় সদস্য হোৱাৰ লগতে তেওঁৰ বৈধ আৰু সক্ৰিয় আধাৰৰ সৈতে লিংক থকা ছেভিং বেংক একাউণ্ট থাকিব লাগিব। আৰু বেংক একাউণ্ট নথকা সদস্যসকলে এই আঁচনিৰ বাবে আবেদন কৰাৰ পূৰ্বে এটা একাউণ্ট খুলিব লাগিব। হিতাধিকাৰী গৰাকী আত্মসহায়ক গোট, ফেডাৰেশ্যন, বেংক অথবা যিকোনো বৃত্তীয় অনুষ্ঠানৰ পৰা ডিফল্টাৰ নোহোৱা সদস্য হ'ব লাগিব। লগতে যিসকলে 2021 চনৰ পূৰ্বে ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ঋণৰ সুবিধা লৈছে তেওঁলোকক ডিফল্টাৰ বুলি গণ্য কৰা নহ'ব। সদস্যগৰাকীৰ ওচৰত জীৱিকা উত্তৰণৰ বাবে ব্যৱসায়িক পৰিকল্পনা থাকিব লাগিব। নিম্নতম নিজৰ এটা উপাৰ্জন সৃষ্টিকাৰী কাৰ্যকলাপত জড়িত হোৱা সদস্য হ'ব লাগিব। সাধাৰণ OBC, MOBC আত্মসহায়ক গোটৰ সদস্যসকলৰ 3টাতকৈ অধিক সন্তান থাকিব নালাগিব আৰু অনুসূচিত জাতি, অনুসূচিত জনজাতি, মৰাণ, মটক, চাহ বাগিচা সম্প্ৰদায়ৰ সদস্যসকলৰ ক্ষেত্ৰত 4টাতকৈ অধিক সন্তান থাকিব নালাগিব। 2টা সন্তান থকা সদস্যসকলে এই আঁচনিৰ সুবিধা লাভ কৰিবৰ বাবে সন্তানৰ সংখ্যা সীমিত কৰাৰ প্ৰতিশ্ৰুতি দি ঘোষণা দাখিল কৰিব লাগিব। লগতে যদিহে কোনো আত্মসহায়ক গোটৰ সদস্যাৰ স্কুললৈ যোৱাৰ বয়সৰ কন্যা সন্তান আছে তেন্তে সদস্যসকলে কন্যা সন্তানসকলক বিদ্যালয়ত ভৰ্তি কৰোৱাৰ নিশ্চয়তা প্ৰদান কৰিব লাগিব। অমৃত বৃক্ষ আন্দোলনৰ সময়ছোৱাত ৰোপণ কৰা যিসমূহ গছপুলি অৱহেলিত হৈ পৰিছে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ আবেদন পত্ৰ ভৰ্তি আৰু দাখিলৰ সময়ত ঠাইভেদে নতুনকৈ গছপুলি ৰোপণ কৰাৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনায় মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ আবেদন পত্ৰসমূহ 18 জানুৱাৰী 2024 তাৰিখৰ পৰা 25 জানুৱাৰী তাৰিখলৈকে ৰাজ্যৰ জিলাসমূহত সুকলমে বিতৰণ কৰাৰ লগতে গাঁও পঞ্চায়তত উপলব্ধ আবেদন পত্ৰ পূৰণ কৰাৰ বাবে অহা 18 জানুৱাৰীৰ পৰা মণ্ডল পৰ্যায় সংগঠনসমূহত আত্মসহায়ক গোটৰ মহিলাসকলক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা হ'ব। এই আঁচনিখনৰ হেতু যোগ্য হিতাধিকাৰীক বাছনি কৰিবৰ বাবে খণ্ড, জিলা আৰু ৰাজ্যিক পৰ্যায়ৰ বিষয়ববীয়াসকলে নিৰ্দিষ্ট কিছু পন্থাৰ জৰিয়তে অগ্ৰসৰ হোৱাৰ লগতে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান এই আঁচনিখনৰ নিৰীক্ষণ পৰ্টেলত হিতাধিকাৰীৰ সবিশেষ তথ্য অন্তৰ্ভুক্ত কৰিব লাগিব। ৰাজ্যৰ আত্মসহায়ক গোটৰ সদস্যসকলক আৰ্থিকভাৱে সবল কৰি তোলাৰ অৰ্থে অসম চৰকাৰৰ এয়া এক অভিলাষী প্ৰয়াস।